ৰাক্ষসে মনে মনে ভাবে মানুহে কয় যে বলেৰে নোৱাৰা কাম বোলে বুদ্ধিৰে কৰিব লাগে গতিকে মই সেইটোৱে কৰিম এৰা সমৰজিত ময়ো কিন্তু তোমাক এনে এৰি দিয়াত নাই ও প্ৰশ্ন এক কৰিম মই তোমাৰ আগত উত্তৰ দিব লাগিব চিন্তিয়া মনত এই যদি উত্তৰ দিব পাৰা ও কোনো কথা গুচি যাম ৰজা মই একেবাৰে গুচি যাম ৰজা মই আৰু ও যদি উত্তৰ দিব নোৱাৰা মুহুৰ আগত সকলোকে পঠাই দিম আৰু তেতিয়াই বহু সময় ভাবি চিন্তি সমৰজিতে ৰাক্ষসক চাই কৈছিল ঠিক আছে তেনেহলে কোৱা ৰাক্ষস তোমাৰ প্ৰশ্ন মোক এতিয়াই কোৱা আৰু তেতিয়াই ৰাক্ষসে কৈছিল তেনেহলে শুনা ৰজা সমৰজিত মোৰ প্ৰশ্ন এইটোৱেই যে কি প্ৰাণীয়ে ৰাতিপুৱা হলে 4খন আৰু দুপৰীয়া হলে 2খন আৰু সন্ধিয়া হলে 3খন ভৰিৰে খোজ কাঢ়ে এই প্ৰশ্নৰ উত্তৰ তুমি দিয়া মোৰ ঠাই গুচি যাম ৰজা মই মানি পৰাজয় কোৱা মোৰ প্ৰশ্নৰ উত্তৰ তুমি এতিয়াই কোৱা উত্তৰটো কোনোবাই জানে নেকি আমাৰ ৰাইজৰ ফালৰ পৰা কোনোবাই জানে নেকি চাই থাকে কি চাই থাকে উত্তৰটো গম পাইছে কোনোবাই আৰু তেতিয়াই সমৰজিতে ৰাক্ষসক চাই কৈছিল ঠিক আছে তেনেহলে শুনা ৰাক্ষস তোমাৰ প্ৰশ্নৰ উত্তৰ তুমি এতিয়াই শুনা ও ৰজাই বোলে শুনায় ৰে